হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল এডুটেক অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক APDCLত কিদৰে বিল পে'মেণ্ট কৰিব আৰু বিলখন চেক কৰিব সেই সম্পৰ্কে দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। গুগলত গৈ আপোনালোকে APDCL.org টাইপ কৰিব। এইটো অফিচিয়েল ৱেবছাইট হয়, আপোনালোকে দেখিছে। ইয়াত আপোনালোকে পে এণ্ড ৰিচাৰ্জত দেখিছে, তাত ক্লিক কৰিব আৰু দুটা অপশ্যন দেখিব, পে মাই ইলেক্ট্ৰিচিটি বিল, ভিউ মাই ইলেক্ট্ৰিচিটি বিল। আপোনালোকে ভিউ মাই ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰিব। এনেদৰে এটা ইণ্টাৰফেচ আহিব। যিটো কনজিউমাৰ ID সেইটো আপোনালোকে টাইপ কৰিব। এইটো কনজিউমাৰ ID দেখিছে, কনজিউমাৰ নং আপোনালোকে লাইটৰ বিলখনত পাব। সেইটো চাই ল'ব আৰু চাই আপোনালোকে টাইপ কৰিব। ইয়াত টাইপ কৰিব আৰু কেপচা কোডটো দি দিব। আৰু দেখিছে এতিয়া ইনভইচ ID, ডিউ ডেট, আপোনাৰ টোটেল এমাউণ্ট কিমান, মোৰ 186 আৰু PDF ফাইল দেখিছে। সেই PDF ফাইলটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকলৈ এনেদৰে এটা PDF ফাইল খোল খাব আৰু তাত সকলোবোৰ ডিটেইলছ থাকিব, চাই ল'ব। আমি পুনৰ অফিচিয়েল ৱেবছাইটলৈ ঘূৰি যাম আৰু তাত পে এণ্ড ৰিচাৰ্জত আপোনালোকে ক্লিক কৰিব আৰু এতিয়া পে মাই ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰিব। এতিয়া ইয়াত আপোনালোকে কনজিউমাৰ একাউণ্ট নাম্বাৰ দিব। আপোনালোকে দেখিছে এইটো কনজিউমাৰ ID। এইটো আপোনালোকে কনজিউমাৰ নংটো 12টা সংখ্যা। পুনৰ আপোনালোকে ইয়াত টাইপ কৰি গো কৰি দিব। এতিয়া পুনৰ আপোনালোকে এণ্টাৰ কৰিব সেই 12টা ডিজিটৰ কনজিউমাৰ নম্বৰটো আৰু এনেদৰে এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনাৰ কনজিউমাৰ নাম্বাৰ, কনজিউমাৰ নেম, ডিভিজন নেম দিয়া থাকিব। আপোনালোকে ইমেইল আৰু মোবাইল নম্বৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰি ছিলেক্ট কৰিব। ছিলেক্ট কৰি নেক্সট কৰি দিব। এতিয়া পে'মেণ্টৰ পেজ আহিব। ইয়াত আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰে। মই ডেবিট কাৰ্ড ছিলেক্ট কৰিম। ইয়াত কাৰ্ড নাম্বাৰ দিব, ডেট, ইয়েৰ, CVV নাম্বাৰ আৰু কাৰ্ড হোল্ডাৰ নেম দিব। তাৰপিছত মেক পে'মেণ্ট কৰিব। মেক পে'মেণ্ট কৰাৰ লগে লগে এটা OTP আহিব আৰু এই OTPটো আপোনালোকে চেণ্ড কৰি দিব। চেণ্ড কৰাৰ লগে লগে পে'মেণ্ট ছাকচেছফুল হ'ব। ইয়াৰ পিছতে এটা পেজ আহিব যিটো পে'মেণ্ট কৰাৰ সম্পূৰ্ণ ডিটেইলছ থাকিব। আপোনালোকে এইটো ছেভ কৰি থ'ব বা স্ক্ৰীনশ্বট ৰাখি থ'ব পাৰে। গতিকে ভিডিঅ'টো ইমানেই। থেংকছ ফৰ ৱাটছিং।